Hello everyone, welcome to my channel Advanced Physio Care. মই ডক্টৰ সুনিতা মিৰ্ধা কনসালটেন্ট ফিজিওথেৰাপিষ্ট আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে বুলি আজিৰ এই ভিডিঅ'টোত এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু বিষয়টো হৈছে যে কোৱাড্ৰিপ্লেজিয়া পেচেণ্টসকলৰ বাবে কি কি এক্সাৰসাইজেছ কৰিব লাগিব কোৱাড্ৰিপ্লেজিয়া মানে যিসকলৰ 4 লিম্বছ প্যাৰালাইজড হৈ গৈছে একেবাৰে বেড ৰিডেন হৈ আছে তেখেতসকলে ঘৰতে কেনে ধৰণৰ এক্সাৰসাইজেছ কৰিলে সোনকালে ৰিকভাৰী হ'ব পাৰিব আৰু এই কোৱাড্ৰিপ্লেজিয়া হওঁতে তেখেতসকলৰ হোৱাৰ পজিশ্যন কি হয় তেখেতসকলক কেনেকৈ উঠাই বহাব পাৰি সিটিঙত কি কি এক্সাৰসাইজেছ কৰিব পাৰি কেনে ধৰণে থিয় কৰাব লাগে আৰু যিসকলৰ সেন্স একেবাৰেই নাই তাৰ সেন্স কেনেকৈ আনিব পাৰি হাত ভৰিত একেবাৰেই সেন্স নাথাকে সেই গোটেইখিনি আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম প্ৰথমতে জানো আহক কোৱাড্ৰিপ্লেজিয়া কি হয় কোৱাড্ৰিপ্লেজিয়া ট্ৰেটাপ্লেজিয়া বুলিও কোৱা হয় আৰু এই কোৱাড্ৰিপ্লেজিয়া হোৱাৰ মেইন কাৰণ হৈছে আপোনাৰ C1 ৰ পৰা C7 যোনটো স্পাইনেল কৰ্ড থাকে আমাৰ হেতু ইনজিওৰ হোৱা বা ড্যামেজ হৈ যোৱা এই C1 ৰ পৰা C7 যোনটো ভাৰ্টিব্ৰা থাকে আমাৰ স্পাইনেল কৰ্ড হেতু আমাৰ ইনজিওৰ হয় কেনেকে কোৱাড্ৰিপ্লেজিয়া হোৱাৰ কাৰণ দুটা আছে প্ৰথমটো কাৰণ হ'ব আপোনাৰ ট্ৰমেটিক আৰু সেকেন্ড কাৰণটো হ'ব আপোনাৰ নন ট্ৰমেটিক কাৰণত আহিব আপোনাৰ গাড়ীৰ এক্সিডেন্ট গাড়ীৰ দ্বাৰা হোৱা এক্সিডেন্ট নেক্সট আপোনাৰ ওপৰৰ পৰা পৰি গলো আপোনাৰ ডিঙিত হেই ভাৰ্টিব্ৰা হেই নাৰ্ভ হেই স্পাইনেল কৰ্ড আপোনাৰ ড্যামেজ হয় বা ইনজিওৰ হয় নেক্সট আপোনাৰ পৰি যোৱা আৰু কোনোবাই ধৰিলক মাৰি দিছে সেই জায়গাত আঘাত হোৱা এনেকুৱা ধৰণৰ যদি হয় তেনেহলে আপোনাৰ স্পাইনেল কৰ্ডৰ ড্যামেজ বা ইনজিওৰ হোৱাৰ চান্স থাকে নেক্সট হৈছে আপোনাৰ নন ট্ৰমেটিক কজত আহিব আপোনাৰ ষ্ট্ৰোক পেশেন্ট নেক্সট আপোনাৰ সেৰিব্ৰেল পালসি মানে যিসকলৰ সৰুৰ পৰাই কিছুমানৰ 4 লিম্ব এফেক্টেড থাকে সেৰিব্ৰেল পালসি ষ্ট্ৰোক নেক্সট আপোনাৰ সেৰিব্ৰেল পালসি দেন আপোনাৰ স্পাইনেল কৰ্ড ইনজুৰি মাল্টিপল স্ক্লেৰোসিস হলেও হয় আৰু টিউমাৰ হলেও এই কোৱাড্ৰিপ্লেজিয়া হোৱা দেখা যায় কোৱাড্ৰিপ্লেজিয়াৰ আপোনাৰ সিম্পটমস কি কি হয় প্ৰথমটো আপোনাৰ 4 লিম্ব এফেক্টেড হৈ যাব সেন্স নাইকিয়া হৈ যাব নেক্সট আপোনাৰ কি হয় ব্ৰিথিং ডিফিকাল্টি হয় বহুত বেছি ইনজিওৰ হলে আপোনাৰ উশাহ নিশাহ লবলৈও অসুবিধা হয় নেক্সট বাউল এণ্ড ব্লাডাৰ ইফেক্ট হয় মানে আপোনাৰ পেশাব পায়খানা কৰোতেও অসুবিধা হয় মাসল স্পাজম হৈ যায় আৰু পেইন আৰু এবনৰ্মেল সেন্সেশন হয় এইখিনি সিম্পটমসে দেখা দিয়ে আৰু বহুতখিনি সিম্পটমস আছে আৰু আজিৰ এই ভিডিঅ'টো মেইনলি মই বনাইছো যে এই কোৱাড্ৰিপ্লেজিয়া হোৱাৰ ফলত কি হোৱাৰ পাছত কি এক্সাৰসাইজেছ কৰিলে সোনকালে ৰিকভাৰ হয় আহক যাওঁ ভিডিঅ'টোৰ মেইন পাৰ্টটোলে মানে কি এক্সাৰসাইজেছ কৰাব লাগিব প্ৰথমতে শুৱা পজিশনত কৰিব লাগিব যেতিয়া পেশেন্ট শুই আছে ওপৰলে মূৰ কৰি পোন হৈ সিধাকে তেতিয়া হাতৰ পৰা আৰম্ভ কৰিব হাতৰ আঙুলিৰ পৰা প্ৰথম এক্সাৰসাইজটো আঙুলিকিটাৰ মুভমেন্ট কৰাব আৰু এই মুভমেন্টটো কৰাওতে ইয়াৰ ৰিপিটেশন এটলিষ্ট 30 to 50 টাইমছ হ'ব লাগে আৰু অলপ ফাষ্ট মুভমেন্ট হ'ব লাগে ঠিক আছে আঙুলিৰ হৈ গল তাৰ পিছত ৰিষ্ট জইন্টৰ কৰাব ফ্লেক্সন এক্সটেনশন 30 to 50 টাইমছ দেন এলবো জইন্টৰ আহিব flexion extension 30 to 50 times next shoulder jointor abduction adduction etu ahibo apunar 30 to 50 times অলপ ফাস্ট মুভমেন্ট hobo etu hoy goise apunar hator exercise next ahibo ভৰিৰো কৰাওতে ভৰিৰ আঙুলিৰ পৰা স্টাৰ্ট hobo আঙুলিৰ মুভমেন্ট কৰাব ভৰিৰ টোজ হেখিনি আপোনাৰ 30 to 50 times then ankle jointor korabo ankle jointor same 30 to 50 times next knee jointor ahibo knee jointor knee flexion extension
আপোনাৰ 30 to 50 টাইমছ দেন হিপ জইণ্টত আহিব কঁকালৰ যোনটো কঁকালৰ পৰা ষ্টাৰ্ট হৈছে ভৰিলৈকে কঁকালত অলপ প্ৰেছাৰ দি ধৰি ল'ব ভৰিখন বাহিৰলৈ আনিব আকৌ নিব বাহিৰলৈ আনিব নিব এই ধৰণে আপোনাৰ 30 to 50 টাইমছ কৰাব লাগিব এইখিনি হৈ গৈছে ভৰিৰ 4 লিম্বছ এক্সাৰচাইজেছ হাত দুখনৰ আৰু ভৰিকেইটাৰ ঠিক আছে নেক্সট কৰাব লাগিব ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় ভৰিৰ কঁকালৰ এক্সাৰচাইজ কঁকালটো ভৰি দুখন কি কৰিব নি ফ্লেক্সন কৰিব মানে ভৰি দুটা কুচাই লৈ এইটো কি কৰিব এইটো বিছনাত কি কৰিব পাৰিলে দুজন মানে মিলি কৰিব লাগিব আঙুলি ভৰি আঁঠু কুচাই লৈ কঁকালটো দাঙিব লাগিব কোনোবা এজনে ভৰি নিটো আপোনাৰ ফিক্স ৰাখিব নি জইণ্টটো ফিক্স ৰাখিব কুচাই ৰাখিব নেক্সট কোনোবাই কি কৰিব এজনে কঁকালটো এনেদৰে দাঙি দিব কঁকালটো দাঙিব ভৰি নি ফিক্স আছে কঁকালটো উঠাব লাগিব বেছি উঠাব নালাগে অলপ উঠাই হোল্ড কৰিব তাৰপিছত 1-2 ছেকেণ্ডমান হোল্ড কৰিব এইটো আপোনাৰ ৰিপিটেশ্যন 10 ৰিপিটেশ্যনছ কৰাব বেছি হোল্ড কৰিব নালাগে ষ্টাৰ্টিঙত লাহে লাহে হোল্ডিঙৰ প্ৰচেছটো আহিব প্ৰথমতে উঠাব তাৰপিছত নমাব ঠিক আছে তাৰপিছত নি জইণ্টটো এইদৰে কুচাই ৰাখিব কুচাই ৰাখি কি কৰিব এবাৰ এইফালে কৰিব নেক্সট এইফালে কৰিব এইটো ট্ৰাংক ৰটেশ্যন এক্সাৰচাইজ বুলি কয় এইদৰে কৰাব ঠিক আছে এতিয়া নেক্সট কি কৰাব উল্টাকে শুৱাই লৈ হাত দুখন এইদৰে ৰাখি মূৰটো দাঙিব দিব মানে যদি নিজেই পাৰিছে তো ভাল কথা নহ'লে ধৰি এইটো বস্তু শোল্ডাৰ জইণ্ট ধৰি অলপ উঠাই দিব 10 ছেকেণ্ডমান ৰাখিব তাৰপিছত নমাই দিব 10 ছেকেণ্ড হোল্ড 10 টাইমছ এইটো হৈ গৈছে নেক্সটটো মূৰটো তলত থাকিব নেক্সট উল্টাকে শুই এইটো উল্টাকে শুই ভৰি এখন ওপৰলৈ চিধাকৈ উঠাই দিব 10 বাৰ কৰাব এইটো প্ৰ'ন লাইনত মানে উল্টাকে শুই এইদৰে উঠাব তাৰপিছত নমাব দুইখন ভৰি 10 বাৰকৈ কৰালে হ'ব তাৰপিছত ছাইড কৰাই দিব কাটি হৈ শুৱাই লৈ ভৰিখন কি কৰিব ধৰি লৈ চিধাকৈ ধৰি লৈ কঁকালত এখন হাত দি ইখন হাত ভৰিৰ আঁঠুত দি চিধাকৈ বাহিৰলৈ টানিব তাৰপিছত ভিতৰলৈ নিব বাহিৰলৈ টানিব তাৰপিছত ভিতৰলৈ নিব এইদৰে 10 বাৰ কৰাব নেক্সট হাতৰো কৰাই দিব ছাইড লাইনত থাকোঁতেও ওপৰলৈ উঠাব তাৰপিছত নমাই দিব ওপৰলৈ উঠাব তাৰপিছত নমাই দিব এইদৰে 10 বাৰকৈ দুইটা ছাইডতে কৰাই ল'ব এইটো হৈছে আপোনাৰ শোৱাৰ এক্সাৰচাইজ এইখিনিতে সম্পূৰ্ণ হৈছে ষ্টাৰ্টিং ফেজত এইখিনি ষ্টাৰ্টিঙৰ কাৰণে কৈ আছোঁ তাৰপিছত উঠাই ল'ব উঠাই বহাই লৈ তাৰপিছত কি কৰাব যদি যিসকলৰ ঘৰত ফিজিঅ' বল আছে বহুত বেছি ইম্পৰ্টেণ্ট হয় ফিজিঅ' বলৰ এক্সাৰচাইজখিনি কোৱাড্ৰিপ্লেজিক পেচেণ্টৰ বাবে ফিজিঅ' বলত বহাই লৈ দুজনমানৰ ছাপৰ্টত তাক মুভমেণ্ট কৰাব লাগে ৰকিং মুভমেণ্ট দিয়া হয় বেলেঞ্চ এক্সাৰচাইজ যোনটো বেলেঞ্চ একেবাৰে নাই সেই বেলেঞ্চ আনিবৰ বাবে ফিজিঅ' বলত এক্সাৰচাইজ কৰা হয় আৰু যিসকলৰ নাই তেখেতসকলে চেয়াৰত বহাই লৈ বা বিচনাতে বহাই লৈ প্ৰথমতে বিচনাত বহাই লৈ কি কৰিব তাৰ হাত দুখন এইদৰে দি ওপৰলৈ উঠাব এইদৰে দি কি কৰিব ওপৰলৈ উঠাব তাৰপিছত নমাব 10 বাৰ কৰাব তাৰপিছত এইদৰে দি এইদৰে এইফালে দিব এবাৰ এইফালে দিব এবাৰ এইদৰে কি কৰিব 10 বাৰ কৰাব তললৈ এইদৰে দিব তাৰপিছত তাক ওপৰলৈ উঠাব হাত দুখন এইদৰে দি ঠিক আছে এইটো কৰাব তাৰপিছত নি এক্সটেনশ্যন কৰাব নি হাতৰ হৈ গৈছে এতিয়া আঁঠুটো ভৰিটো ধৰিব ধৰি লৈ চিধা কৰিব এখন ভৰি উঠাব দিব মানে সি নিজে বহিলে যেনেকৈ আমি ভৰি উঠাওঁ উঠাই লৈ চিধা কৰিব পাৰোঁ সেইদৰে সি যেতিয়া নোৱাৰে তেতিয়ালৈকে তাক কি কৰিব পেচেণ্টক নিজে ধৰি আপোনালোকে উঠাই দিব লাগিব এইটো হৈ গৈছে বহাৰ এক্সাৰচাইজ ঠিক আছে এতিয়া চিট টু ষ্টেণ্ড এক্সাৰচাইজ বহাৰ পৰা উঠাব কেনেকৈ প্ৰথমতে কি কৰিব কাপোৰ এখন বা দীঘল টাৱেল বা বেডশ্বীট লৈ বান্ধি ল'ব ঘূৰাই লৈ তাক কঁকালত দি ল'ব কঁকালত বান্ধি লৈ আৰু সেইটো বেডশ্বীট কি কৰিব আপুনি নিজেও আপোনাৰ কঁকালত বান্ধি ল'ব ঠিক আছে কঁকালত বান্ধি লৈ কি কৰিব তাৰ হাত দুখন দুজনমান লাগিব এইটো অকলে কৰিব নোৱাৰিব হাতখনৰ শোল্ডাৰ জইণ্টত ধৰি লৈ লাহেকৈ প্ৰেছাৰ দি তাৰ কঁকালটো দাঙিব দিব চিধাকৈ ঠিক আছে ভৰিত একেবাৰে প্ৰেছাৰ নাই কিন্তু ভৰিৰ জাগাত কি কৰিব আপোনাৰ ভৰি
যিজনে এক্সাৰচাইজ কৰাই আছে তেখেতে কি কৰিব ভৰিকেইটাৰে তাৰ ভৰিৰ ওপৰত প্ৰেছাৰ দি ৰাখিব মানে গছকি ৰাখিব তাৰ ভৰিকেইটা গছকি ৰাখি তাৰ সেই টাৱেলখনটো বান্ধা আছে তাৰপিছত পিছফালে পেচেণ্টক কোনোবা এজনে ধৰি দিলে সি তাৰ উঠাব তাৰপিছত তাক নমাব এইদৰে চিট টু ষ্টেণ্ড এক্সাৰচাইজ এটলিষ্ট এইটো দিনটোত 2-3 বাৰমান কৰাব লাগে নেক্সট আছে থিয় কৰাবলৈ সেইটো চিট টু ষ্টেণ্ডেই যেতিয়ালৈকে চেঞ্চ একেবাৰে নাহে চিট টু ষ্টেণ্ড মেক্সিমাম আপোনাৰ 20 to 50 ৰিপিটেশ্যনছ যদি কৰাই বহুতখিনি ইম্প্ৰুভ হ'ব পাৰে নেক্সট আহিছে এতিয়া হৈ গ'ল আপোনাৰ হোৱাৰ বহাৰ এক্সাৰচাইজ হৈ গ'ল থিয় হ'বতো একেবাৰে পৰা নাই যদি ফাৰ্দাৰ থিয় হৈ যায় পেচেণ্টে তেতিয়াহ'লে মোক জনাব মই আগত কি এক্সাৰচাইজেছ কৰিব লাগে সেইখিনি মই দেখুৱাই দিম নেক্সট হৈছে চেঞ্চ কেনেকৈ আনিব মেইন ইম্পৰ্টেণ্ট পাৰ্ট হৈ গৈছে চেঞ্চটো একেবাৰেই নাই শুৱাই লৈ এইটো শুৱাই লৈ কৰিব লাগিব শুৱাই লৈ কি কৰিব পেচেণ্টৰ প্ৰথমতে থাই এৰিয়াত ভৰিৰ কৰাব ভৰিৰ যোনটো থাই এৰিয়া থাকে ন ওপৰত নি জইণ্টৰ অলপ ওপৰত নি জইণ্টটো যোনটো আমাৰ আঁঠুৰ ওপৰত কি কৰিব এটা ব্ৰাছ এডাল ল'ব ঠিক আছে টুথব্ৰাছ থাকে ন টুথব্ৰাছটো কি কৰিব তাৰ ভৰিত এইদৰে নি জইণ্টৰ ওপৰত এইদৰে ব্ৰাছডাল লগাই ধৰি লওক এইডাল ব্ৰাছ হয় ব্ৰাছডাল লগাই এইদৰে মাৰিব এইদৰে ঠিক আছে এইদৰে 10-20 to 50 টাইমছ এইদৰে কৰিব ঠিক আছে দুইখন ভৰিতে সেইটো প্ৰচিডিঅ'ৰে আঁঠুৰ তলত যোনটো মানে এংকল জইণ্টত কৰিব লাগিব এংকল জইণ্টৰ যোনটো এৰিয়া হয় আমাৰ গুৰুহাৰ ওপৰত যোনটো পাৰ্ট হয় ন ভৰিৰ আঙুলিকেইটাৰ ওপৰত অলপ ঠিক আছে সেইটো এৰিয়াটো এইদৰে মাৰিব লাগিব ব্ৰাছেৰে ঠিক আছে এই দুটা এৰিয়াত 50 to যিমান ৰিপিটেশ্যনছ পাৰে আপুনি 2-3 মিনিটমান বা 5 মিনিটমান কৰিব এইটো হৈছে নেক্সট হৈছে আপোনাৰ আইচ এক্সাৰচাইজ আইচত কি কৰিব চেঞ্চ আনিবলৈ এইখিনি এক্সাৰচাইজেছ দিয়া আছে চেঞ্চ আনিবলৈ এতিয়া হাতৰ আইচটো সেইটো যোনটো এৰিয়াত ব্ৰাছ কৰা হৈছিলে ন ব্ৰাছিং কৰা হৈছিলে অলপ আগতে সেইটো এৰিয়াতে আইচ এটাত কি কৰিব কপাহেৰে মেৰিয়াই লৈ ধৰি ল'ব আপুনি আইচ টুকুৰা ধৰি লৈ কপাহেৰে মেৰিয়াই সেইটো এৰিয়াত এইদৰে দিব ঠিক আছে আৰু সেই এংকল জইণ্টৰ ওপৰৰ অংশত যোনটো ভৰিৰ আঙুলিকেইটাৰ ওপৰত সেইটো এৰিয়াটো আইচেৰে এইদৰে মাৰিব এইটো কৰিলেও বহুতখিনি চেঞ্চ অহা দেখা গৈছে পেচেণ্টৰ নেক্সট হৈছে আপোনাৰ স্মেলৰ কাৰণে কি কৰা হয় এইটো ICUত থকা পেচেণ্ট সকলকো কৰা হয় বহুত বেছিভাগ পেচেণ্টত দিয়া হয় আৰু বহুত সোনকালে ইম্প্ৰুভ হোৱা দেখা গৈছে কফি পাউডাৰ লৈ ল'ব সৰু পেকেট এটা কফি পাউডাৰ কাটি ল'ব ওপৰৰ মুখখন পুৰা কাটি ল'ব পেকেটৰ তাৰপিছত তাৰ নাকৰ ওচৰত এইদৰে দিব যেতিয়া উশাহ লোৱা সময়ত এইদৰে দি দিব তাৰপিছত ছাইড কৰিব আকৌ উশাহ লোৱা সময়ত এইদৰে দিব আকৌ ছাইড কৰিব এইদৰে চেঞ্চ যোনটো স্মেলিং পাৱাৰ যোনটো তাৰ নাইকিয়া হৈ গৈছে সেইটো আনিবলৈ এইটো এক্সাৰচাইজ স্মেলিং পাৱাৰৰ বাবে এইটো এক্সাৰচাইজ দিয়া হয় নেক্সট আপোনাৰ আমি কৰিলোঁ হোৱাৰ পৰা উঠা এক্সাৰচাইজ লিম্ব এক্সাৰচাইজেছখিনি ব্ৰিজিং কৰিলোঁ তাৰপিছত চেঞ্চ আনিবলৈ কৰা হৈছে এতিয়া হোৱাৰ পজিশ্যনটো কেনেকৈ ৰাখিব চুপাইন লাইনত যেতিয়া শুব মানে চিধাকৈ ওপৰলৈ মূৰ কৰি যেতিয়া শুব পেচেণ্ট তেতিয়া তাৰ কাফ মাছলছৰ তলত পিলো বহুত দৰকাৰ হয় এই কোৱাড্ৰিপ্লেজিক পেচেণ্টৰ বাবে সৰু ডাঙৰ যিমান পাৰে পিলো ৰাখিব পজিশ্যনিংটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কিয়নো যদি পজিশ্যনিং ভালদৰে নহয় না তেতিয়াহ'লে কি হয় বেডছৰ হোৱাৰ চান্স থাকে বেডছৰ মানে কঁকালৰ তলত ঘা লাগি যায় বা এংকল জইণ্টৰ তলত গুৰুহাৰ তলত ঘা লাগি যায় প্ৰেছাৰ পোৱাৰ বাবে স্কিন ৰেচেছ হৈ যায় ঘা লাগি যায় বেডছৰ বুলি কয় এইটো তো সেইবোৰৰ পৰা বাচিবলৈ কি কৰিব পিলো দিব নি জইণ্টৰ তলত পিলো ৰাখিব হাত যেতিয়া এইদৰে থাকিব হাতৰ তলতো ছাপৰ্ট দিব পিলো দি এই গোটেইখিনি কৰিব নহ'লে বহুত বেছি সিহঁতৰ কি হয় মাছল পেইন হোৱাও দেখা যায় পেচেণ্টসকলৰ এইটো হৈ গৈছে পিলো তাৰপিছত এতিয়া চুপাইন লাইনত চিধাকৈ আৰু কাটি হৈ যেতিয়া হোৱাব তেতিয়াও আঁঠু দুটাৰ মাজত কি কৰিব গাৰু ভৰাই দিব
গাৰু ভৰাই দিব আৰু হাতখন এইদৰে ৰাখিব না তাতো এটা পিলো দি ছাপৰ্ট দিব ঠিক আছে মূৰতো পিলো থাকিবই আঁঠুৰ গুৰুহাৰ তলত আৰু হাতৰ তলত এনেদৰে পিলো দি পেলাই তাক কি কৰিব পেচেণ্টক ভালদৰে তাৰ পজিশ্যনিং কৰিব আৰু দিনটোত এটলিষ্ট 2 ঘণ্টাৰ মূৰে মূৰে তাৰ পজিশ্যন চেঞ্জ কৰাই থাকিব লাগে যদি এইফালে আছে সোঁ চাইডে আছে তেনেহ'লে বাওঁ চাইডে কৰাই দিব বাওঁ চাইডে আছে যদি সোঁ চাইডে এইদৰে ওপৰলৈ মূৰ কৰি চিধাকৈ হ'ব এইদৰে কৰাই থাকিলে বেড চ'ৰ হোৱাৰ পৰা বাচি থাকিব আজিলে মই এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিম কিয়নো বহুত বেছি দীঘল হৈ গৈছে আৰু আগলৈ মই ইয়াৰ ফাৰ্দাৰ ট্ৰিটমেণ্ট যিখিনি আছে সেইখিনি আপোনালোকক দেখুৱাই থাকিম আৰু শেষত মই এইটোৱে ক'ব বিচাৰোঁ যে যিসকলৰ পেচেণ্টৰে হওক বা পেচেণ্টৰ ঘৰৰ মানুহৰে হওক চাইক'লজিকেলি বহুত বেছি এফেক্টেড হৈ থাকে কিয়নো পেচেণ্টক যিসকলে ট্ৰিটমেণ্ট কৰাই আছে তেখেতসকলক এইটো বস্তু লাগি থাকে যে ৰিকভাৰ হ'বনে নহ'ব বহুত বেছি একচুৱেলি হয়ো চাইক'লজিকেলি বহুত বেছি এফেক্ট হৈ যায় তো মই তেখেতসকলক এইটোৱে ক'ব বিচাৰোঁ যে যিসকলৰ ঘৰত হৈছে তেখেতসকলৰ উপায় নাই আৰু হৈ গ'ল যিখিনি হ'ব লাগিছিলে হৈ গৈছে এতিয়া মাত্ৰ আমাৰ এক্সাৰচাইজখিনিৰ ওপৰত বা মেডিচিনৰ ওপৰত আমি নিৰ্ভৰ কৰিব পাৰোঁ বা ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ কিয়নো আমি যিমানেই মানে যিমান প্ৰাণী আছে ন পৃথিৱীত সকলোৰে ভাগ্য মানে আমি কৰ্মৰ ফল লৈ আহিছোঁ যিসকল য'ত যেনেকৈ পজিশ্যনত আছে আজিৰ কৰ্মৰ ফল নহয় তেখেতসকলৰ এইটো পিছৰ জন্মৰ কৰ্মৰ ফল হয় তেখেতসকলে সেইটো এতিয়া এই জন্মত ভোগ কৰিব লাগিব আৰু আমাৰ সেই যে পেচেণ্ট আমাৰ লগত আছে বা তেখেতৰ হৈছে তেখেতেতো কষ্ট পাইছে আমিও পাইছোঁ লগতে মানে আমাৰো কৰ্মৰ ফল আমি ভুগি আছোঁ তো বি পেচেঞ্চ ৰাখি ভালদৰে ভগৱানৰ নাম লৈ গোটেইখিনি এক্সাৰচাইজেছ কৰাব আৰু নেক্সট ফাৰ্দাৰ আৰু একো অপশ্যন নাই আৰু একো কৰিব নোৱাৰি আৰু ডিপ্ৰেছড হ'ব নালাগে ভগৱানৰ যিমান পাৰে নাম জপ কৰক নাম জপে বহুতখিনি মেডিটেশ্যন নাম জপ এই গোটেইখিনি কৰিলে না বহুতখিনি মেণ্টেল যোনটো হেল্থ থাকে আমাৰ সেইখিনি বহুত বেছি ভাল হৈ থাকে মানুহৰ মানে শাৰীৰিক যোনটো কষ্ট হয় তাতকৈ বেছি মই ভাবোঁ মানসিক কষ্টটো বেছি হয় তো মানসিক কষ্টৰ পৰা দূৰত থাকিবলৈ সদায় ভগৱানৰ নাম জপ কৰাটো হেবিট কৰক আৰু এই গোটেইখিনি এক্সাৰচাইজেছ মই যি কৈছোঁ যদিহে কিবা বুজি পোৱা নাই মই ভালদৰে দেখাই দিব পৰা নাই হ'লেও মই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু যদি বুজি পোৱা নাই তেনেহ'লে আগলৈ মোক কমেণ্ট কৰিব মই তাত নিশ্চয় উত্তৰ দিম আজিলৈ আহিছোঁ ধন্যবাদ